নমস্কাৰ বন্ধুসকল, মোৰ এই গাঁওপ্ৰধান চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ চবেই ভালে আছে। আপোনালোকে নিশ্চয় জানে মোৰ এই চেনেলটো খোলাৰ উদ্দেশ্য হৈছে দুখীয়া ও বেমাৰী গৰীব শ্ৰেণীৰ মানুহক কেনেকৈ মই সহায় কৰিব পাৰি, এইটোৱে মোৰ চেনেলৰ মেইন উদ্দেশ্য। প্ৰত্যেকটো ভিডিঅ'তে মই কৈ থাকোঁ মোৰ চেনেলৰ মেইন উদ্দেশ্যটো। সেয়েহে মই আজি এই উদ্দেশ্যটোৰ প্ৰতি লক্ষ্য ৰাখি মই আজি এটা ভিডিঅ' উপস্থাপন কৰিব ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে অলপ লক্ষ্য কৰিব। আমাৰ মাজত আছে এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তি। তেখেত আমাৰ গাঁৱৰে হয়। বহুত দিনৰ পৰা প্ৰায় 6-7 বছৰ ধৰি তেখেতে বেমাৰত ভুগি আছে। তেখেতৰ মানে যিটো বেমাৰ হৈছে এইটো বেমাৰ খুব মাৰাত্মক বেমাৰ। ভৰি দুখন সম্পূৰ্ণ পেৰালাইচিছ আৰু আপোনাৰ তেখেতৰ ভৰি দুখনৰ লগতে গাটো বহুত বিষাই থাকে। এইটো বেমাৰ তেখেতৰ বহুত দিনৰ পৰা হৈ আছে। তেখেতে হয়তো চিকিৎসা কৰিছেনে নাই ভালদৰে গম নাপাওঁ। আজি আহিহে গম পালোঁ। তেখেতৰ মুখৰ পৰা জানিবলৈ মই চেষ্টা কৰিম। তেখেত খুব দুখীয়া মানুহ। তেখেতৰ বহুতকেইটা ল'ৰা ছোৱালীও আছে। তেখেতে বৰ্তমান পৰিয়ালটো পোহপাল দিয়াত বহুত কষ্ট পাই আছে। যিহেতু তেখেতে চিকিৎসা কৰিব নোৱাৰে, পৰিয়ালটোৱে পোহপাল দিব এইটোৱে ক'ব নোৱাৰি। থাকিবলৈ এটা ঘৰো নাই, এটা ৰেচন কাৰ্ডো চাগে হয়তো নাই চাগে। গতিকে তেখেতক যিটো বেমাৰ হৈছে এইটো বেমাৰত হয়তো উন্নত চিকিৎসাৰ প্ৰয়োজন হ'ব, কিন্তু উন্নত চিকিৎসা কৰিবলৈ তেখেতৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন নাই। গতিকে তেখেতক আমি দিবলৈও তেনেকুৱা ধৰণৰ সামৰ্থ্য নাই। তথাপিও যিমান পাৰোঁ চেষ্টা কৰোঁ, মই মানুহক দিবলৈ যত্ন কৰোঁ। কাৰণ মোৰ নিজৰ গাঁৱৰে মানুহ, মই গাঁও প্ৰধান হিচাপে মোৰ অলপ দায়িত্বও আছে। যিহেতু মোৰ এৰিয়াৰে মানুহ, তেখেত মোৰ ফলিয়ামাৰী গাঁৱৰ অন্তৰ্গত বাসিন্দা হয়। তেখেতক মই বহুত দিন ধৰি এই বেমাৰটো হৈ থকা মই গম পাইছোঁ। তথাপিও যিমানখিনি মোৰ ফালৰ পৰা চেষ্টা ও যত্ন কৰিব লাগে মই সেইখিনি হয়তো কৰিব পৰা নাই। আজি মই ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে নিশ্চয় মানুহজনক দেখা পালে নিশ্চয় চিনি পাব। তেখেত বৰ্তমান অসুস্থ নিচিনা হৈয়ে তেখেত বৰ্তমান ইয়াত বহি আছে। গতিকে তেখেতৰ লগত অলপ বাৰ্তালাপ কৰাৰ আগতে মই তেখেতক অলপ কিছু পৰিমাণে সকাহ দিয়াৰ চেষ্টা কৰাৰ উদ্দেশ্যৰে মই আগবাঢ়িছোঁ। আপোনালোকে ভিডিঅ'টো অলপ ভালদৰে চাব। আৰু মই দিবলৈ তেখেতক অলপ কিছু ধনৰাশি মোৰ নিজৰ পকেটৰ পৰা মই তেখেতক দিম। এইখিনি তেখেতৰ কাৰণে পৰ্যাপ্ত নহয়, হ'লেও মই তেখেতক পৰা মই জানিবলৈ চেষ্টা কৰিম। তাৰ আগতে মই ইয়াত স্থানীয় এজন ব্যক্তি আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম এই মানুহজনৰ বৰ্তমান ঘৰ ক'ত আছে আৰু তেখেত বৰ্তমান থাকে ক'ত। আপুনি অলপ ক'ব নেকি? বৰ্তমান গৰুবান্ধা থাকে। তেখেতৰ ল'ৰা ছোৱালী কি? চলি আছে 4-5টা। তেখেত কেনেকৈ চলে? এনে খুজি মাগি চলে। খুজি মাগি মানুহৰ পৰা বেলেগৰ পৰা ধাৰ লৈ আৰু চলে আৰু তেখেতৰ পৰিয়াল পোহপাল দিবলৈ চাগে বহুত কষ্ট হৈ আছে। গতিকে আমি সকলোৱে এই বিকলাংগ মানুহবিলাকৰ কাষত থিয় হ'ব লাগে। খালি আমিয়ে বুলিয়ে নহয়, প্ৰত্যেকজন মানুহে এইবিলাক মানুহৰ প্ৰতি মৰম স্নেহ আদৰ যত্ন আগবঢ়াব লাগে। কাৰণ এইবিলাক মানুহটো আমি নাচালে, আমাৰ নিচিনা মানুহে যদি নাচায় তেনেহ'লে চলিব কেনেকৈ? তেখেতৰ যিটো জটিল ৰোগত ভুগি আছে এইটো ৰোগৰ চিকিৎসা কৰিবলৈ হ'লে তেখেতৰ বহুত টকাৰ প্ৰয়োজন। কিন্তু মই তেখেতক যিখিনি অৰ্থ মোৰ ফালৰ পৰা মই যিখিনি দিব লাগে সেইখিনি মই দিব পৰা নাই। অলপ কিছু সকাহ তেখেতক দিছোঁ। তেখেতে যাতে আগলৈকে এই বেমাৰটোৰ কাৰণে চিকিৎসা কৰিব পাৰে, সকলোৱে দোৱা কৰিব, আশীৰ্বাদ কৰিব তেখেতৰ কাৰণে, তেখেতে উন্নত চিকিৎসা কৰিব পাৰে, এটা ৰাস্তা ওলাওক কমচে কম। সেইখিনিয়ে কৈ তেখেতৰ ওচৰত অলপ এই বেমাৰটো কেতিয়া হৈছে তেখেতৰ পৰা অলপ জানিবলৈ চেষ্টা কৰি আছোঁ। আপোনাৰ এই বেমাৰটো কিমান দিন ধৰি হৈছে? আপোনাৰ এই বেমাৰটো কিমান দিন ধৰি আপোনাৰ হৈ আছে? বাংলা কও। তোমার এই বেমারটা কতদিন ধরে হয়েছে? কি বেমার কও? ফুলাবা নয় হালে কত বছর হয়েছে অনুমান? হানি ভাও ওই হালে কায় মোটামুটি কয় বছর হয়েছে? কয় বছর একটা আনুমানিক কও না? কারকুর কিবার রংছে এই বাজার আছে না, মোটামুটি 10 বছর মান হবো না? বর্তমান কই অসুবিধা তোমার? কই দেখাও কোনো ঠেঙ্গ নাকি? আপোনালোকে অলপ চাই লওক। তেখেতৰ এই ভৰিটো আপোনাৰ একদম সম্পূৰ্ণ ফুলি আছে। তেখেতৰ দুয়োটা ভৰি সম্পূৰ্ণ ফুলি আছে আৰু কঁকালত চাগে তেখেতৰ বিয়া আছে, তেখেতে দেখাই আছে। বাৰু যি কি নহওক তেখেতৰ কাৰণে অলপ দোৱা কৰিব যাতে সোনকালে আৰোগ্য লাভ কৰে। কি কৰিব, মহান আল্লাহৰ ইচ্ছা, যিয়ে কৰে আল্লাহ চব ভালেই কৰে। গতিকে তেখেতৰ ভৱিষ্যত মংগল কামনা কৰি আজিৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ধন্যবাদ।